নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে মোৰ আগৰ এটা চেনেল আছিলে। যদি আপোনালোকে চেনেলটো চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো চাব পাৰিব। ইউটিউবত গৈ পিনি জপলপ আছাম বুলি মাৰি দিব, তাতে আপোনালোকে যিটো চেনেল আহিব সেই চেনেলটোৱে মোৰ ভাগৰ হয় আগৰ। কিন্তু এই চেনেলটো অকণমান অসুবিধাৰ কাৰণে মই আপোনালোকক সেই চেনেলটোৰ ভিডিঅ' দিব পৰা নাই। যি কি নহওক, আপোনালোকে যদি কমেণ্ট কৰিও তেতিয়া মানে মই সেই চেনেলটো চাব নোৱাৰিম। সেইকাৰণে মই আকৌ নতুনকৈ এটা চেনেল খুলিছোঁ। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নতুনকৈ বেছি দিন হোৱা নাই, ভিডিঅ' দিয়া খুব বেছি 5টামান ভিডিঅ' দিছোঁ নেকি। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব চেনেলটো, আৰু আপোনালোকে লাইক কৰিব এই ভিডিঅ'টো, আৰু যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰিব। বন্ধু বান্ধৱীসকল, আছাম পুলিচৰ 7% ৰিজাৰ্ভেশ্যন দিয়াৰ কথা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশ্চয় মই আগত এটা ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই চাই ল'ব। আৰু সেই ৰিজাৰ্ভেশ্যনটো কোনসকলে পাব তাৰ বিষয়ে সম্পূৰ্ণভাৱে বুজাই দিয়া আছে। আপোনালোকে ভিডিঅ'টো চাই ল'ব ভালদৰে। এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে আপোনালোকৰ দিয়া থাকিব, নিশ্চয় গম পাইছে। আৰু বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছোঁ আপোনালোকে প্ৰেক্টিচ চলাই আছে গ্ৰাউণ্ডত। আৰু এইকেইদিন বৰষুণ দিয়া নাই, পূৰা ভাল বতৰ হৈ আছে। আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাই আছে গম পাইছোঁ। আৰু এইবাৰ বহুতে টাফ হ'ব, আপোনালোকে যিমান পাৰে চেষ্টা কৰক। যাৰ যিটো অহা নাই নিশ্চয় গম পাইছে। মই দৌৰিবলৈ চেষ্টা কৰিছোঁ, মোৰ দৌৰটো আহে, কিন্তু জাম্পটো আহে, কিন্তু মোৰ চিন-আপটো নাহে। কিন্তু এইবাৰ চিন-আপটো আহিব বুলি ভাবিছোঁ। 16 চাটকৈ মাৰি আছোঁ। যি কি নহওক, চিন-আপটো আহিব বুলি ভাবি আছোঁ। নিশ্চয় বন্ধু বান্ধৱ বুজি পাইছে। দুদিনৰ আগতে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটটো অকণমান হেং মাৰি আছিলে। মই ভাবিছিলোঁ কিছু এখন নটিচ আহিব বুলি, কিন্তু নটিচ নাহিলে। কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে নটিচ অহা নাই। এডমিট কাৰ্ডৰ বিষয়ে বা কিবা পোষ্ট বাঢ়িব নেকি তাৰ বিষয়ে এতিয়ালৈকে নটিচ অহা নাই। যি কি নহওক, আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাই যাওক, ফিল্ডলৈ আহক। মই মৰ্ণিং আহিছিলোঁ, নিশ্চয় আপোনালোকে দেখিছে। মৰ্ণিং আহিছিলোঁ, বৰ্তমান ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ বাবে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে সেইটোৱে কৈছোঁ, যিমান পাৰে আপোনালোকে প্ৰেক্টিচ চলাওক। মই প্ৰেক্টিচ চলাই আছোঁ যিমানকণ পাৰিছোঁ, মানে নিজৰ শক্তি অনুযায়ী। আৰু বৰ্তমান বৰষুণ দিয়া নাই বাবে ভাল লাগিছে। অকণমান ফিল্ডত পানী অকণ আছে, দেখিছে আপোনালোকে। সেই পানীকণ এনেই গ্ৰাউণ্ডৰ কিনাৰতে আছে পানীকণ। যি কি নহওক, আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাই যাওক। এডমিট আহিব বুলি আপোনালোকে আশা কৰি থাকক। এডমিট কেতিয়া আহে আপোনালোকৰ কথা নাই বা আমাৰ কথা নাই, এডমিট আহিবই এদিন হ'লেও এদিন। যিমান পাৰে আমি প্ৰেক্টিচ কৰিব লাগে। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। এইটোৱে আপোনালোকৰ বাবে এটা সৰু ভিডিঅ', সৰু ইনফৰমেশ্যন ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ এটা লাইক কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।